কি খবৰ আপোনালোক সকলো ভালেই নিশ্চয় মোৰো ভালেই আজি সানডে ইভাগেতো সময় নাই বাৰু ফুলাবৰাটো ডিউটি আপোনালোক সকলো জানে আজি সানডে বুলি আজি আমাৰ গোটৰ খানা আছে মানে তাকে খানালৈ আহি আছো খানা আয়োজন হৈছে আপোনালোক দেখাম দেই খানাত কি হয় আৰু আমাৰ কি কৰোঁ আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আহি আছো বোলো আমি এয়া আহি মই খানা জেগা পাই গ'লোহি মোৰ অহা অলপ দেৰি হ'ল বাকিখিনি আগতে আহিলে বাৰু মোৰহে অকণ দেৰি হ'ল কাৰণ জানেই সপ্তাহটো এটা দিন পাওঁ সেই দিনটোত ঘৰখনৰ বহুত কাম থাকে তাৰ মাজতে ওলাই আহিছোঁ খাবলৈ বাৰু কাৰণ ভালো লাগে সকলো কিমান হেৰি কৰিব এনেকৈ ওলাই আহি ভাল লাগে আজি সকলোৱে মিলি আহিলোঁ আৰু আমাৰ সঞ্চয় গোটৰ খানা দেই গাঁৱত জানেই কিমান গোট থাকে আত্মসহায়ক গোট এই নিধি এই সঞ্চয় এইবিলাক কিবা কিবি কিমান গোট আৰু তাকে আমাৰ গোটৰ মানুহখিনিয়ে মিলি ভাবিলোঁ যে আমি খানাটো খাওঁ আৰু তাকে আমি আয়োজন কৰিলোঁ আজি আৰু দেওবাৰটোত সকলো থাকে সেইকাৰণে দেওবাৰটোতেই লোৱা হ'ল বিশেষ দূৰলৈ অহা নাই ঘৰৰ ওচৰতে আহিছোঁ তাকে অলপ পৰিৱেশো দেখাই দিছোঁ এই আমি খানা জেগাত আমাৰ ভাত উঠাই দিয়া হ'ল এইফালে শাক পাচলি কাটি থকা হৈছে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আপোনালোকো দেখাওঁ আৰু এইফালে আমি সকলো লাগি থকা হৈছে ময়ো লাগিছোঁ বাৰু তাৰ মাজতে ভিডিঅ' কৰিছোঁ আৰু এইফালে পাচলি কুটি আছে এইফালে চাহ খাই আছে মোক গালিটো লগাইছে ইমান দেৰি কৰিছ এইফালে চব ৰেডি কৰি এতিয়া খালি বনাব লাগে আৰু বনাই আছে ভাত বাৰু বাকী পাচলি পত্ৰ এইবোৰ কৰি থকা হৈছে সেইফালে আমাৰ বেৰা দি সেইফালে ভাত বনাই থকা আছে কাৰণ বতাহো মাৰি আছে আগবেলা বতৰ অকণ বেয়া আছিলে আৰু তাৰ মাজে মাজে ময়ো আহিছোঁ ৰান্ধনি ঘৰলৈ এয়া বহুত বেছি বতাহ মাৰিছে মানে তাৰ পৰা বুট সিজোৱা হৈছে এতিয়া বুট খাব হৈ গ'ল আমাৰ এয়া বুট খাই আছোঁ আমি আপোনালোকে খাই নাখায় জনাবচোন এনেকৈ গোটৰ খানা চানা বাৰু আমি গোটৰ খানাবোৰে নহয় ইভাগে আমি চুবুৰী সকলো বোৱাৰীবোৰ লগ খাই খানা মাজে মাজে খাই থাকোঁ বাৰু আৰু এয়া বুট খাই আছে বিলাই আছে বিলনীয়া খুৱাই খাই আছে আৰু মুকুলে ময়ো খাই ল'লোঁ অকণমান নিমখখন কমিছিলে নিমখ তাকে খুজিছোঁ চবেই নিমখখন মোকো দি দিছে অলপ বুটো দিছে আমাৰ বুট খাই বহুত বেছি ভাল পাওঁ এইফালে চব খোৱাত ব্যস্ত বুট খাই হৈ গ'ল এতিয়া আমাৰ ভাজি উঠাই দিয়া হ'ল অকল এজনী বুলি নহয় চবেই লাগি থকা হৈছে আৰু এইফালে কথা মহলা মাৰি আছে তাৰ মাজতে ছোৱালীজনীয়ে ক'লে মা দিয়া মই অকণ ভিডিঅ' অকণ কৰোঁ তাই অলপ চলপ জানেই তাই এইফালে অকণ কৰিছে ভিডিঅ'টো পৰিৱেশটো দেখাইছে ভিডিঅ'টো তাই এইফালে আমি খাই আছোঁ তাই অকণমান দেখাইছোঁ আৰু এইফালে মাংস বনাই থকা হৈছে জুইকুৰা টান কাৰণে হেতাখন সৰু সেইকাৰণে বাঁহ হ'লে কাটি ল'লে আৰু ল'ৰাবলৈ আমাৰ ব'লা জুকি এইফালে বিয়নী মেলা গম পাই নহয় মাইকী মানুহ কিমান কথা পাতে আৰু লগ পালে এয়া বিয়নী মেলা এই এক্টিং দেখাই আছে কথা পাতি হাঁহি ক'বও নোৱাৰে এইফালে আমাৰ মাংস ৰেডি আমাৰ খাবৰে হৈ গ'ল আৰু এতিয়া এইফালে আমাৰ প্ৰথমে আমাৰ দেহাহঁতক দি লোৱা হৈছে দেহাহঁতে খাই লৈছে আমাৰো বাঢ়ি থোৱা আছে আমি খাম বাৰু বৌহঁতেও খাইছে লগতে কিন্তু আমিও খাম আৰু কাৰণ ল'ৰা ছোৱালীকেইটাক ঘৰত খোৱাই লোৱা হৈছে সিহঁতি খাই আছে খাবলৈ চাবলৈ সময় নাই খোৱাত ব্যস্ত এইফালে খাই আছে আমি খাম আৰু আপোনালোকে খাই নাখায় জনাবচোন এইফালে ময়ো খাই ল'লোঁ
বতৰটো অকণ বেয়া কৰি আহিছে, ঘৰলৈ যাবও লাগে। খানা খাবলৈ অহাও দেৰি হ'ল। ঘৰৰ পৰাতো মই অলপ অহা দেৰি, গালিটো খাইছোৱেই। আৰু ইয়াতো লৰালি কৰিছোঁ, সেইটো গালি শুনিছোঁ। আৰু খাই বৈ সকলো আজৰি হৈছোঁ। এতিয়া বস্তু পাতি সামৰি থকা হৈছে। তাৰ মাজতে আমি সকলোৱে ফটো মাৰিছোঁ বাৰু। এয়া বিহু নাচিবলৈ চব ৰেডি হৈ আছে। খালি গান লগাবলৈ আমাৰ সুবিধা নাই, মোবাইল আছে বাৰু। তাকে মই কৈছোঁ মোবাইলতে গান লগাই নাচিবলৈ। চবেই লাজ কৰে। ইয়াত ত্ৰিপাল চিপাল খুলি থকা হৈছে। আৰু ঘৰৰ পৰা আমি ডিছ চিছ লৈ আহিছিলোঁ। ডিছ চিছ চব বান্ধি লোৱা হৈছে বস্তু পাতি। আৰু চবেইতো গাড়ী মটৰ লৈহে যায় খানা চানা খাবলৈ। আমিতো ঠেলা লৈ আহিছোঁ, আপোনালোকে নাহাঁহিব আকৌ দেই। ঠেলাতে চব বস্তু পাতি উঠাই লৈ আহিছোঁ। আৰু তাতে চব জাৰণলৈ লৈ যোৱা হৈছে। আৰু বিহু নাচিবলৈ কাপোৰ কানি ঠিক কৰি আহিছে। বিহু নাচিছে, আৰম্ভ হৈছে আৰু। গানটো কাৰণ মোবাইলত লগাইছে। আৰু এইফালে ময়ো নাচিছোঁ অলপ। কেমেৰা ধৰিবলৈ মানুহ নাই, মোবাইল ধৰিবলৈ। সেইকাৰণে মই নিজেই ভিডিঅ' বনাই আছোঁ আৰু অকণমান নাচিও দিছোঁ, কাৰণ সিহঁতে লাজ কৰে। বহুত ভাল লাগিছে, ফূৰ্তি বহুত চবেই কৰিছোঁ বাৰু দেই। আৰু এইফালে কেমেৰামেনে কেমেৰা ধৰি ল'লে, আৰু এইফালে ময়ে নাচোঁ অকণমান। মোবাইলতকৈ গান নিজেই গাই লৈছোঁ। মোবাইলটো লাগি আছে, তেওঁ নিজেই গাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিবচোন কমেণ্ট কৰি। আৰু এইফালে আমি এতিয়া ঘৰলৈ আহি আছোঁ খানা খোৱা জেগাৰ পৰা। ইয়াত ঠেলা ঠেলি আছে। এয়া ৰাস্তাত আমি উঠি গ'লোঁ পথাৰৰ পৰা। আমি কাৰণ পথাৰত খাইছিলোঁ। ৰাস্তালৈ উঠি গ'লোঁ। এতিয়াহে ঠেলা বৌহঁতে ঠেলি গনি আছে। আৰু পাছে পাছে এয়া গৈ আছে। মই ৰখি দিছোঁ কাৰণ স্কুটি লৈ আহিছিলোঁ। সেইকাৰণে মই স্কুটিখনে লৈ যাম আৰু। আগে আগে বৌহঁত গৈ আছে। আৰু আমি এনেদৰেই আজি দেওবাৰ দিনটো আমি উপভোগ কৰিলোঁ। আৰু বহুত বেছি ভালো লাগিলে। আপোনালোকে জনাবচোন কমেণ্ট কৰি আপোনালোকে কৰে নে নকৰে এনেকৈ খানা চানা খাই নাখায়। আৰু ভিডিঅ'টোহে যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আজিলৈ বাই বাই, পুনৰ লগ পাম।